ইতিমধ্যে তোমালোকক সমাজ বিজ্ঞানৰ ওপৰত ভালেকেইটা ভিডিঅ' আপলোড কৰিলোঁ তোমালোকৰ কাৰণে, কিন্তু তোমালোকে কিমান চালা সেইটোৱে ডাঙৰ কথা। কিন্তু পৰীক্ষা ঘনাই অহাৰ লগে লগে যিসকলে প্ৰস্তুত হোৱা নাই এতিয়ালৈকে, সমাজৰ বহুত ঢেৰ কোশ্চিন আছে। গতিকে ইমানবোৰ কোশ্চিনৰ সাগৰৰ পৰা তোমালোকে মাত্ৰ কেইটামান কোশ্চনহে পৰীক্ষাত তোমালোকৰ আহিব। কিন্তু তোমালোকে বিপাংগত পৰিছা, যিসকলে পঢ়া শুনা কৰা নাই, এতিয়ালৈকে সাজু হোৱা নাই, তেওঁলোকেতো মই কোৱাৰ দৰে তেওঁলোকৰ একমাত্ৰ উপায় হৈ আছে বৰ্তমান মাদক দ্ৰব্য খাই টেনশ্যন মুক্ত হৈ থকা আৰু গোটেই ৰাতি জাগি মোবাইলত সোমাই পাৰ কৰি এটা বস্তু সিদ্ধান্ত লোৱা যে কেনেকৈ ইম্পৰ্টেণ্ট কোশ্চিন কেইটা লৈ ফটো ষ্টেট কৰিব পাৰোঁ। তাৰমানে আজিৰ যুগত বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকল নকল কৰিবলৈও এলেহুৱা হৈ গৈছে। হাতত লিখিও নকল নকৰে, তেওঁলোকে সেই ফটো ষ্টেটৰ দোকানলৈ যায়, তাত যাই ভিৰ কৰে আৰু গোটেই কিতাপখন এবাৰ কিনি আনিছিল, আকৌ ফটো ষ্টেট কৰি আৰু দ্বিতীয়খন কিতাপ পাব্লিছ কৰে। তেওঁলোকে এই চিন্তাটো বাদ দিয়া উচিত। গতিকে মই তোমালোকৰ কাৰণে আজি যিটো পাঠ লৈ আহিছোঁ সমাজ বিজ্ঞানৰ, সেইটো হৈছে স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জনজাগৰণ নামৰ পাঠটিৰ পৰা মই তোমালোকৰ কাৰণে মাত্ৰ কেইটামান প্ৰশ্ন লৈ আহিছোঁ। আৰু এই প্ৰশ্নকেইটা যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন। মই কিন্তু তোমালোকক আগতেও কৈছোঁ যে এই পাঠবিলাকৰ মই যিবিলাকৰ 1 মাৰ্কৰ বা MCQৰ যিবিলাক প্ৰশ্ন হয় সেইবিলাক কিন্তু মই আলোচনা কৰা নাই। মই জাষ্ট আলোচনা কৰিছোঁ ডাঙৰ কোশ্চিন যিবিলাক আছে সেইবিলাকহে। গতিকে তোমালোকে সৰু কোশ্চিনবিলাক কিন্তু পঢ়িবা, কাৰণ MCQ টাইপৰ প্ৰশ্ন আহিব যিহেতু। তোমালোকে যদিও মুখস্থ নহয়, এবাৰকৈ চকু ফুৰাই গ'লেও পৰীক্ষাত চাগে তোমালোকৰ চালে মনত পৰিব, এটা আইডিয়া হ'ব যে এইটো প্ৰশ্ন চাগে চাইছিলোঁ। এনেকৈ যদি পঢ়া তেনেহ'লে 45 মাৰ্কৰ পৰা কিছু আৰু যদি ডাঙৰ কোশ্চিনৰ পৰা কিছু আহৰণ কৰা যায়, মই লিমিটেড কোশ্চিন কেইটা যদি পঢ়া চাবা, তোমালোকে ধুনীয়াকৈ পৰীক্ষাটো দিব পাৰিবা। বেছি প্ৰশ্ন পঢ়িব নালাগে। মই এইটো পাঠৰ পৰা মাত্ৰ 3-4টামান প্ৰশ্ন তোমালোকৰ কাৰণে আগবঢ়াইছোঁ। তোমালোকে এইটো স্ক্ৰীনত চাবা আৰু পকেটস্থ নহয়, কলমস্থও নহয়, মুখস্থ কৰিবলৈ চেষ্টা কৰিবা, যাতে পৰীক্ষাত বুকু ভিন্দিয়াই পৰীক্ষাটো দিব পাৰা, যাতে ভয়ে তোমালোকে অৱস্থা বেয়া নহয়। যদি কেইটামান কোশ্চিন থাকে তেনেহ'লে তোমালোকৰ মুখস্থ থাকিলে ভালকৈ পৰীক্ষা দিব পাৰিবা, বুকুত সাহস থাকিব।